哎呦我的妈！3 week পিছত লং ভিডিঅ'। তো আজি আমি আলোচনা কৰিম চেনি। আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছো। এবাৰ ধোকা নহয়, চেনি খাম বুলি ভাবিছো। এর নামটো হ'ল ছায়া, বাট এই কি হয় মই আকৌ বাল নাজানো। তো নাও এনজয় এ ভেৰি হেল্ডি ৰোষ্ট। গাইছ, নাজানো মোৰ কি বেমাৰ হৈছে, ধুনীয়া ল'ৰা দেখিলে প্ৰেমত পৰি যাওঁ। এইটো কি মোৰ চেনি খোৱা লক্ষণ নেকি? তুমি যে চেনি সেইটো বিশ্ব ব্ৰহ্মাণ্ডই জানে, তোমাৰ মা দেউতাৰ বাহিৰে। বিকজ সেইটো জানিলে তুমি বৰ্তমান মেডিকেলত থাকিলা হয়। আৰু এইটো চেনি হোৱা লক্ষণ নহয়, এইটো ব্ৰেইন আৰু লিভাৰৰ প্ৰব্লেম বুলি কয়, কেলা। আকৌ এবাৰ প্ৰেমত পৰিম বুলি ভাবিছো। এবাৰ ধোকা নহয়, চেনি খাম বুলি ভাবিছো। আৰে মেডাম, 7-8টা লগত ৰিলেশ্যন থাকি ধোকা হোৱাৰ পিছত তুমি যে আকৌ চেনি খোৱাত ঠাণ্ডা মাৰিছা, সেইটো শুনি আমি সঁচাই বহুত হেপী। যেতিয়া মই সৰু আছিলো তেতিয়া মোৰ পঢ়া শুনা বেয়া আছিল, আৰু এতিয়া যেতিয়া ডাঙৰ হৈছো এতিয়াও পঢ়া শুনা বেয়াই। সৰুতে টিকটকত আৰু এতিয়া ইনষ্টাগ্ৰামত হাগি থাকিলে ক'ত পঢ়া শুনা ভাল হ'ব মেডাম? তাৰ লগত ব্ৰেকআপ হোৱাৰ পাছতহে গম পাইছো অসমত যে ইমান ধুনীয়া ধুনীয়া ল'ৰা আছে। চকুত সি মুচি থৈ দিলে ক'ত গম পাবা? এতিয়াতো গম পাইছা ন? তো যোৱা চুগুৰালিক পতাই লোৱা। হাতত ধৰি জীৱন পাৰ কৰা মানুহ বিচাৰিছিলো, সি হাতত ধৰি ৰাস্তা পাৰ কৰাবলৈহে আহিছিলে। আহিছিলতো তোমাৰ লগত জীৱন পাৰ কৰিম বুলিয়ে, কিন্তু তোমাৰ কোম্পানীৰ চাগে প্ৰডাক্টবিলাক তাৰ ভাল নালাগিল। তো বাকীখিনি তুমিয়ে কোৱা। ধৰি ৰাস্তা পাৰ কৰাবলৈহে আহিছিলে, ঘেণ্টা। তো হে গাইজ, থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন ছাবস্ক্ৰাইব, লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈকে টাটা, বাই বাই, লাভ ইউ অল।